Hi friends, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত শেৱালি ঘৰলৈ আহিছিল আৰু সেই কথাটো গম পাই অমৰ শেৱালিক বিচাৰি গাঁৱলৈ আহিছিল। আৰু একো নোকোৱাকৈ কিয় আহিছে আপুনি চিন্তা কৰি আছে বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত অমৰ শেৱালি আৰু মাহীয়েকে একেলগে কথা পাতি থাকিব আৰু সেইখিনি সময়তে নন্দ আহিব। আৰু শেৱালিক দেখি আচৰিত হ'ব আৰু তই ইয়ালৈ আহিলি যে বুলি সুধিব। যদি 2-3 দিনৰ কাৰণে আহিছে তেতিয়াহলে ঠিকে আছে, আলহী হৈ আহিছে বুলি ক'ব। আৰু যদি গিৰিয়েকৰ ঘৰৰ পৰা উলিয়াই দিছে তেনেহলে এইখন ঘৰলৈ কলংক হৈ আহিছে বুলি ভনিমাৰ আগত কৈ থকা দেখিবলৈ পাব। ইফালে আকৌ পৰিয়ে যে শুনক শেৱালি ঘৰলৈ ঘূৰাই আনিবৰ কাৰণে বুজাই থাকিব আৰু শেৱালি তোৰ পত্নী, গতিকে তাইকতো এইখন ঘৰলৈ ঘূৰাই আন, বেছি খং কৰি থাকিলে ভাল নহয়। আপোন সম্পৰ্কত ইগ থাকিব নালাগে, ইগৰ বাবে বহুতো ভাল সম্পৰ্ক ধ্বংস হৈ যায় বুলি কোৱা দেখিবলৈ পাব। ইফালে আকৌ শুনে যে শেৱালিক ঘৰলৈ ঘূৰাই আনিবৰ কাৰণে গাঁৱলৈ যাব আৰু শেৱালিক মই তোমাক নিবলৈ আহিছো বুলি ক'ব। এতিয়া বৰ মাহীয়েকৰ আগত শুনে গালি পৰাৰ কাৰণে যে ঘৰলৈ আহিছে সেই কথাখিনি ক'ব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সূৰুজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।